ভাবিছো বন্ধুগণ সময় আৰু নাই কি জানিবা ঈশ্বৰ দুখিত হৈ আছে খ্ৰীষ্ট সৈতে হ'ব মিলন সোনকালে ধ্বংসকাল এতিয়াই নিচে ওচৰত ভাবিছো। সকলোকে সুপ্ৰভাত। আমি সকলোৱে বেংকৰ নিয়মবোৰ ভালদৰে জানো। সকলো একাউণ্টৰ দুটা ভাগ থাকে, এটা জমা কৰাৰ কাৰণে আৰু আনটো উলিয়াবৰ কাৰণে। যেতিয়া আমি কাৰোবাক পইচা পঠিয়াওঁ তেতিয়া আমাৰ একাউণ্টৰ পৰা পইচা উলিওৱা হয় আৰু যাক আমি পঠিয়াওঁ তেওঁৰ একাউণ্টত পইচা জমা হয়। পবিত্ৰ শাস্ত্ৰ বাইবেলত এনেকৈ এটা আচৰিত কৰ্মৰ বিষয়ে আমি দেখা পাওঁ। প্ৰথম পিতৰ 3 অধ্যায়ৰ 18 পদত, কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভোগ কৰিলে। তেওঁ মাংসত হত হ'ল, কিন্তু আত্মাত হ'লে পুনৰ্জীৱিত হ'ল। যিজন ব্যক্তিয়ে প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত নিজৰ পাপৰ ক্ষমা বিচাৰে, তেওঁত বিশ্বাস কৰি নিজৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা বুলি মুখেৰে স্বীকাৰ কৰে, তেন্তে তেওঁৰ একাউণ্টৰ পৰা সকলো পাপ মোচন কৰি দিয়া হয় আৰু সেয়া প্ৰভু যীশু খ্ৰীষ্টৰ একাউণ্টত জমা কৰি দিয়া হয়। আৰু প্ৰভু যীশু খ্ৰীষ্টৰ একাউণ্টৰ পৰা অৰ্থাৎ ঈশ্বৰৰ ধাৰ্মিকতা সেই ব্যক্তিজনৰ একাউণ্টত জমা কৰি দিয়া হয়। সেইকাৰণে এজন পাপী ব্যক্তিৰ উদ্ধাৰ হয়, কিয়নো পাপী মানুহৰ পাপ প্ৰভু যীশু খ্ৰীষ্টৰ একাউণ্টত জমা হ'ল। সেইকাৰণে তেওঁ কালভাৰীৰ ক্ৰুচত বলিদান হ'বলগীয়া হ'ল। তেওঁ বলিদান হ'ল আৰু তেওঁ মৃত্যুৰ পিছত তৃতীয় দিনা জীৱিত হৈ উঠিল। যদি আপুনি এনেদৰে কৰা নাই, তেন্তে এতিয়াও আপোনাৰ পাপ আপোনাৰ একাউণ্টত আছে, যাৰ এদিন হিচাপ দিব লাগিব, আৰু সেয়াও ঈশ্বৰৰ ওচৰত। ইয়াৰ ওপৰত চিন্তা কৰিবলৈ ঈশ্বৰে আমাক সহায় কৰক। ধন্যবাদ। ভাবিছো বন্ধুগণ সময় আৰু নাই কি জানিবা ঈশ্বৰ দুখিত হৈ আছে খ্ৰীষ্ট সৈতে হ'ব মিলন সোনকালে ধ্বংসকাল এতিয়াই নিচে ওচৰত